लबों पे लिखी है मेरे दिल की ख्वाहिश, लफ्जों में कैसे मैं बताऊं, एक तुझको ही पाने की। हाय माय डियर ভিউৱাৰ্ছ, ৱেলকাম টু মাই চেনেল। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে চাগে। মোৰো ভালে। আমি কোচবিহাৰলৈ যোৱাতে ৰাজবাৰীলৈ গৈছিলোঁ। তাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাব ওলাইছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া ৰাজপ্ৰসাদলৈ যোৱা মূল ৰাস্তাটো। এয়া আপোনালোকক বাহিৰৰ পৰিৱেশটো দেখুৱালো। বহুত ধুনীয়া পৰিৱেশ হয়। এই ৰাজপ্ৰসাদটো চাবলৈ বিভিন্ন ঠাইৰ পৰা বিভিন্ন লোকৰ সমাগম হয়। এয়া চাওক বিশাল ৰাজমহলটোৰ সন্মুখৰ ভাগ। ইমান ডাঙৰ, চালে চাই থাকিব মন যায়। লগতে ভাটৌ চৰাইৰ মাতবোৰে আৰু ভাল লগা কৰে। এই ৰাজপ্ৰসাদটোত প্ৰতিটো খুঁটাতে ভাটৌ চৰাইৰ বাঁহ আছে। এই ৰাজপ্ৰসাদটো বিখ্যাত কোচ ৰজা নৃপেন্দ্ৰ নাৰায়ণে 1887 চনত নিৰ্মাণ কৰিছিলে। এই বেনাৰখনত কোচবিহাৰৰ ৰাজপ্ৰসাদৰ বিষয়ে বিতংভাৱে ধুনীয়াকৈ লিখা আছে। এয়া আগৰ ৰজা মহাৰাজাসকলে যুদ্ধত ব্যৱহাৰ কৰা আহিলা আছিলে, যাক কোৱা হয় কামান বুলি। এয়া ৰাজপ্ৰসাদৰ ভিতৰৰ কিছুমান মূল্যৱান বস্তু ৰজা মহাৰাজাসকলৰ দিনৰ। ৰাজপ্ৰসাদৰ ভিতৰত ভিডিঅ' কৰাৰ এলাও নাই কাৰণে আপোনালোকক ফটোৰ সহায়ত দেখুৱালো।
ৰাজপ্ৰসাদৰ ওপৰৰ পৰা আপোনালোকক বাহিৰৰ পৰিৱেশটো দেখুৱাব ওলাইছোঁ। বহুত ধুনীয়া মনোমোহা দৃশ্য। ভিডিঅ'টো চাই কেনে পালে জনাব। আপোনালোকক যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ৰাজপ্ৰসাদৰ ভিতৰ ভাগত ভিডিঅ' কৰিব নিদিয়ে, ভিডিঅ' কেমেৰা এলাউ নাই। সেইটো কাৰণে আপোনালোকক ভিতৰ ভাগ ভিডিঅ' কৰি দেখুৱাব নোৱাৰিলোঁ। কিন্তু ফটো উঠিব দিয়ে ভিতৰ ভাগত, ফটো এলাউ আছে ফটো উঠিবৰ কাৰণে। ৰাজবাৰী সপ্তাহত এদিন বন্ধ থাকে, শুকুৰবাৰে বন্ধ থাকে, বাকী বাৰ খোলা থাকে। আপোনালোকেও যাব, বহুত ধুনীয়া হয়। মোৰ চেনেলটো আগবাঢ়ি যাবলৈ প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বাই বাই।